নমস্কাৰ ৰাইজ, আপোনালোকক মই যোৱাকালি ভিডিঅ'টোত জনাইছিলোঁ যে আমাৰ ইয়াতে বহুত ডাঙৰ বতাহ ধুমুহা আহিছে আৰু গোটেই চাৰিওফালে গছ গছনি পৰি আমাৰ ইয়াতে কাৰেণ্ট নাই আৰু মোৰ ফোনটো ছুইচ অফ হৈ গ'ল। সেইবাবে কাৰেণ্ট আহিলে দুপৰীয়ালে, তাৰপিছত ফোনটো চাৰ্জ দি মই তেতিয়াৰ পৰা ভিডিঅ' কৰিব আৰম্ভ কৰিছোঁ। আৰু এয়া আৰম্ভ কৰোঁতে দেখিছে দহি বাতি আছিলোঁ। মায়ে মানে নতুন কাপোৰ এযোৰ আনিছিলে, তাৰে মই দহি বাতি আছিলোঁ। তাৰপিছত এয়া কাপোৰ কানি কিছুমান অকণমান ৰ'দ ওলোৱা দেখি দিলে আৰু মানে আজি ৰাতিপুৱা কৰা কামখিনি এয়া দুপৰীয়া কৰি আছোঁ, কাৰণ সকলোখিনি ৰ'দত দি দিছিলে। আৰু মানে আনি পোৱাৰ পিছত মই সকলোখিনি ঠিক কৰাৰ পিছতহে মোৰ মনটো মানে শান্তি লাগে। সেইটোতো আপোনালোকে মোৰ কথা জানেই। কাম বন কৰি হোৱাৰ পিছতে এয়া মেগী বনাই খালোঁ। মই বহুত বেছি মেগী ধুনীয়া বনাইছিলোঁ, মানে একদম নিজে আছিল। আজি পিছে ঘৰত মাহঁত কোনো নাছিলে, অকলে অকলে কি খাওঁ কি নাখাওঁ কৰি মেগীকে বনাই খালোঁ। আৰু আপোনালোকে চাগে মোৰ ভিডিঅ'টোত আজি কিবা কিবি বাহিৰা চাউণ্ড বহুত আহি আছে। আচলতে মোৰ মাইকটো বেয়া হৈ থাকিলে ৰাইজ, সেইটো মানে বাহিৰৰ চাউণ্ডটো আহি আছে। তাৰপিছতে মানে দুখতে দুখ আৰু মাৰ চাৰ্জাৰডাল বেয়া হৈ থাকিলে। এয়া খুৰীহঁতৰ ঘৰত গৈ পিনি মাৰ ফোনটো চাৰ্জ অকণমান দি আনিলোঁ খুৰী চাৰ্জাৰডালতে। তাৰপিছতে এয়া বৰসবাহ আছিলে ওচৰৰ গাঁওখনতে, মা গৈছিলে তালৈ, তাৰ পৰা এয়া প্ৰসাদ খালোঁ। আৰু ববৌ দোকানলৈ আহিছিলে এইজনী আমাৰ চুমুকন বা। তাৰপিছত তাই তাতে লিপষ্টিক ক্ৰীম কিবা কিবি ল'লে আৰু তাই লোৱা লিপষ্টিকটোকে মই লগাই লৈ মানে এয়া পূৰা চাল দি আছোঁ। আকৌ তাইৰ লগতে অকণমান এয়া বহুত দিন ওলাই যোৱা নাছিলোঁ, অকণমান তিনিআলি ফালে খোজকাঢ়ি ওলাই গ'লোঁ। আৰু ইমানেই আছিলে আজি ভিডিঅ'টো। যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, লগতে ফ'ল' কৰি দিব। বাই বাই, আকৌ লগ পাম।